জনসমুদ্ৰ দেখিছেনে ৰংঘৰৰ বাকৰিত আজি জনসমুদ্ৰ হৈ গৈছে আজি পহিলা বহাগৰ দিনটোতে মায়ে তিনিজন গুৰু ভকতক ৰাতিপুৱাই সেৱা শুশ্ৰূষা কৰি চাহ জলপান খাবলৈ দিলে বোলে পহিলা বহাগৰ দিনটোৰ পৰাই পইতা ভাত খোৱাৰ আৰম্ভণি কৰে সেয়েহে এনেদৰে ধুনীয়াকৈ পইতা ভাতৰ থালিখন সজাই লোৱা হৈছে আৰু এইফালে আমাৰ ককাইদেউ বকাসুৰে খাবলৈ আৰম্ভ কৰিলেই এইফালে আকৌ মোৰ গাৰ্লফ্ৰেণ্ডজনীৰ হাতেৰে বিহুৱানখন পিন্ধি লৈ চৰণ স্পৰ্শ কৰি বছৰটোলৈ যাতে সকলো ভাল হয় তাৰেই আশীৰ্বাদ ল'লোঁ ওলাইছোঁ আৰু ৰংঘৰ বাকৰি আজি বিহু চাবলৈ ওলাইছোঁ বছৰৰ মানুহৰ বিহুৰ দিনা আজি ৰংঘৰ বাকলি ফালি দিবা নে কি ফালি দিম ৰংঘৰ মানুহেই মানুহ খাবি গাড়ী এইডোখৰতে থওঁ নেকি অ'কে আমি ৰংঘৰ পাই গ'লোহি আমাৰ গাড়ী গন্তব্যস্থানত থৈ লৈছোঁ তাৰ পাছত আজি ৰংঘৰত হ'ব ৰঙালী বিহু মানুহৰ বিহু হেভি হ'ব আপোনালোকক ফুল মজা দিবলৈ চেষ্টা কৰিম এতিয়া গাড়ীখন পেলাব এতিয়া সোমোৱাই দে আৰু সোমোৱা উপায় কি কৰিম ধৰিব পৰে পাইছোঁ যদি মানুহ ধেৰ থাকিলে নে অলপ পাছত হয় এতিয়া কেইটা পাইছে 11:30 বাজিলে এতিয়াও বহুত টাইম হ'ব পায় মানুহ এতিয়াও বেছি হোৱা নাই বাৰু আৰু অলপ পাছৰ পৰা এইডোখৰত তো নধোৱা হ'ব মানুহ গম পাইছ নাই মজা লাগিব মানুহবোৰ কি ভোজ খাবলৈ গৈছে নি বাৰু হে এই ওপৰত কি কৰিবগৈ চাওক ৰংঘৰৰ ওপৰৰ পৰা ৰংঘৰৰ বাকৰিত বিহু চোৱাৰ আমেজেই বেলেগ আছিল কাৰণ আহোম স্বৰ্গদেউসকলৰ দিনৰ পৰাই এই ৰংঘৰৰ ওপৰৰ পৰাই ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা বিহু উপভোগ কৰিছিল এতিয়া মানে কি হ'ল প্ৰথমতে মানে এই তলাতল ঘৰত বিহু হয় তলাতল ঘৰৰ পৰা বিহু মানে ৰংঘৰলৈ নিব লাগিব তেতিয়াহে ৰংঘৰত বিহু হ'ব এতিয়া ৰংঘৰত একো হোৱা নাই দিছা নাই মানুহ আছেহে কিন্তু তলাতল ঘৰত এতিয়া বিহু হৈ আছে তলাতল ঘৰৰ পৰা বিহু মানে আদৰি ৰংঘৰলৈ নিব তেতিয়া ৰংঘৰত হ'ব প্ৰথমতে তলাতল ঘৰ হ'ব সেইকাৰণে আমি এতিয়া তলাতল ঘৰলৈ আহি আছোঁ সেয়া আপোনালোকক যে মই কৈছিলোঁ তলাতল ঘৰৰ পৰা ৰংঘৰলৈ বিহু আদৰি আনে এয়া স্বৰ্গদেউ মানে উঠুৱাই হাতীৰ ওপৰত উঠুৱাই বিহু আদৰি আনিছে দিছে এইয়া মজা লাগিছে দেখিছে নাই এজন ওপৰত আজি কাৰণে স্বৰ্গদেউ সজাই লৈছে মুকলি বিহু শোভাযাত্ৰা ইয়াত দেখিছে স্বৰ্গদেউ সজাই আনিছে হাতী পিঠিত উঠাই আহোম যুগৰে পৰা পৰম্পৰা চলি আহিছে যে তলাতল ঘৰৰ বাকৰিৰ পৰা হাতী পিঠিত স্বৰ্গদেউ উঠি বৃহৎ শোভাযাত্ৰাৰে ঢোলে ডগৰে ৰংপুৰলৈকে বিহু আদৰি অনা হয় আৰু ঠিক তেনেদৰে আজি স্বৰ্গদেউক হাতী পিঠিত উঠাই ৰংঘৰৰ বাকৰিলৈ বৃহৎ মুকলি বিহুৰ শোভাযাত্ৰা লৈ যোৱা হৈছে এনেদৰে মহাত্মা গান্ধী গৈছে সুন্দৰ শোভাযাত্ৰা আগত স্বৰ্গদেউ হাতী বিহুত উঠাই পানি বিহু মুকলি বিহু শোভাযাত্ৰা লৈ গৈছে ৰংঘৰৰ অভিনয় কি সুন্দৰ লাগিছে স্বৰ্গদেউ ওপৰত উঠি গৈছে হাতীৰ ওপৰত এয়া সোমাই গৈছে স্বৰ্গদেউ হাতীৰ পিঠিত উঠি স্বৰ্গদেউ সোমাই গৈছে ৰংঘৰৰ বাকৰিলৈ কি ধুনীয়া অনুষ্ঠান দেখিছেনে চব মানুহে একদম কিমান বিহু গাই কিমান উচ্চ উল্লাসেৰে আহিছে দেখিছেনে চব কিমান মানুহ জনসমুদ্ৰ কিমান মানুহ চাকা কিমান দেখিছে আহোম যুগত এনেদৰেই তলাতল ঘৰৰ পৰা স্বৰ্গদেউক হাতী পিঠিত উঠাই আনি সকলোৰে শোভাযাত্ৰা কৰি ঢোলে ডগৰে ৰংঘৰৰ বাকৰি পুৱাইছিল তাৰ পাছত স্বৰ্গদেউ এনেদৰে হাতীৰ পিঠিৰ পৰা নামি আহিছিল চাওকচোন কি ধুনীয়া লাগিছে নিশ্চয় আহোম যুগতো এনেদৰেই স্বৰ্গদেৱে হাতী পিঠিত উঠি আহি এনেদৰে ৰংঘৰৰ বাকৰিত নামিছিল আৰু কি এটা সা সন্মান কি এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান হৈ যায় যেতিয়া হাতীৰ পিঠিত উঠি স্বৰ্গদেউ ৰংঘৰৰ বাকৰিলৈ আহে আহোম যুগৰ পৰা স্বৰ্গদেউসকলে এই ৰংঘৰৰ বাকৰিতে ৰংঘৰৰ ওপৰত উঠি বিহু উপভোগ কৰাৰ এক নিয়ম আছিল আৰু সেই কাৰণে এতিয়া তলাতল ঘৰৰ পৰা স্বৰ্গদেউক হাতী পিঠিত উঠাই ৰংঘৰৰ ওপৰলৈ লৈ অনা হৈছে আৰু এতিয়া ইয়াত নিয়ম কৰা হ'ব এয়া স্বৰ্গদেউ সুন্দৰকে ইয়াত বহিছে দেখিছেনে স্বৰ্গদেউ বহিছে আৰু স্বৰ্গদেৱে ইয়াৰ ওপৰৰ পৰা ৰংঘৰৰ ওপৰৰ পৰা
বিহু উপভোগ কৰিব। আজি 17তম আমি ৰঙালী বিহু উদযাপন কৰিছোঁ ৰংঘৰ বাকৰিত। পোনপ্ৰথমে আমি তলাতল ঘৰৰ পৰা প্ৰকৃতি স্বৰ্গদেউক লৈ আমি ৰংঘৰ বাকৰিত উপস্থিত হৈছোঁহি। এয়া ৰংঘৰ বাকৰিৰ পৰা স্বৰ্গদেৱে বিহু আদেশ দিছে বিহু হ'বলৈ। ইয়াৰ পিছতে আমাৰ বিভিন্ন হুঁচৰিৰ লগতে বিভিন্ন জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব। ধন্যবাদ। এই নিয়মটো কোন চনৰ পৰা আছে স্বৰ্গদেউ? এই নিয়মটো ৰংঘৰ ওপৰৰ পৰা ৰংঘৰ বাকৰি বিহু কৰা নিয়মটো প্ৰমত্ত সিংহৰ দিনৰ পৰা আৰম্ভ কৰিছে। বিহুক ৰাজকীয় মৰ্যাদা দিছে। তেতিয়াৰ পৰা আজিলৈকে অসমত বিহুটো ৰাজকীয় মৰ্যাদাত চলি আছে। হয় হয়, স্বৰ্গদেউসকল কাৰেঙৰ পৰা তলাতলৰ পৰা আহি আমাৰ ৰংঘৰত উপস্থিত হৈ ৰং উপভোগ কৰে। মাঘ বিহু হওক বহাগ বিহু হওক এই ৰংঘৰতে তেওঁলোকে ৰং উপভোগ কৰে। ধন্যবাদ। কি কৰি আছো বুজিছ না বিহু আৰম্ভ হ'লেই আকৌ। ৰংঘৰৰ ওপৰৰ পৰা ৰংঘৰৰ বাকৰিলৈ চাই থাকোঁতে ৰংঘৰৰ বাকৰিত বিহু আৰম্ভ হ'লেই। এইটো হৈছে দুলীয়াজানৰ পচোৱা বিহু হুঁচৰি দল। ইমানেই ভাল হুঁচৰি দল যে ৰংঘৰৰ বাকৰিৰ মুকলি বিহুৰ অনুষ্ঠান শুভাৰম্ভণি কৰিলে। তোমালোকে মোৰ ঘৰত ফটো এটা মাৰিবা নি? ক'ত ঘৰত তোমালোকৰ? বগীত। এই ছোৱালীকেইজনীৰ লগত অলপ চেনি দিবলৈ চালোঁ, গম পাইছেনে বাৰু? আৰু এনেদৰে বহুকেইজনী ৰচকী নাচনীৰ লগত কালি মই চেনি দিবলৈ চালোঁ। আৰু আপোনালোকৰ আগলৈ সেই ভিডিঅ'টো অতি সোনকালে আহি আছে। তেন্তে আজিলৈ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। আপোনালোকে কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। ফিল এটা আছিলে মানে গাৰ্লফ্ৰেণ্ডজনী মোৰ লগত আহিছিলে। তাৰপাছত তাই পলাই যোৱা নাই, অলপ হেৰালে দেই। ইমান ধুনীয়া